হাই হেল্ল' নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আৰ ডি ফিল্মছলৈ তো গাইজ প্ৰথমতে এখন পিন্ধি লওঁ যিহেতু ঘৰৰ বাহিৰত মানে চকত আছোঁ আৰু এতিয়া আছোঁ দোকানত আৰু এটা বেলেগ বস্তু আজি মানে ইমান দিন এনেকৈ মাইক নোহোৱাকৈ কৰিছিলোঁ আৰু আজি ফাইনেলি এটা আৰু এইটো এতিয়া আনবক্সিং কৰিলোঁ নেকি তাৰপিছত এইটো লগাই কথা পাতি চাওক কেনে হয় তো বলক বন্ধুসকল অলপ সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লেতো গম পাইছেই লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব তো বলক তো ৰাইজ ফাইনেলি লগাই ল'লোঁ মাইক আৰু এতিয়া অনলাইন কৰিবলৈ আহিছিলোঁ কিন্তু এইটো ফ'কাছ লগ আউট হৈ গ'ল আৰু আকৌ নতুনকৈ কৰিম কিন্তু তাৰ আগতে ভিডিঅ'টো যিহেতু কৰি আছোঁ ৰাস্তাৰ বহুত কাষত আছোঁ কাৰণে বহুত নইজ আহি আছে সেইকাৰণে অলপমান ভিতৰৰ ফালে যাই লওঁ মানে এইখন হৈছে এখন অনলাইন দোকান মানে কম্পিউটাৰৰ লগতে ইয়াত কিবা যদি আপোনাৰ মোবাইল চোবাইল ভাল কৰিব লগাতকৈ মোবাইল চাউণ্ড যিকোনো তেনেহ'লে ইয়াত কৰা হয় আপোনালোকে হয়তো ভাবিব পাৰে মানে এখন অনলাইনৰ দোকানত ইমানবোৰ বস্তু কিয় আৰু ইফালে আছে এইবিলাক লাইট এইবিলাক কি আছিল এইবিলাক হোম থিয়েটাৰ কিবা মানে এইবিলাক চব ভাল কৰা হয় তাৰ লগতে এটা বেলেগ বস্তু আপোনালোকক দেখাই আছোঁ মানে বিহু আহি আছে তো বিহু স্পেচিয়েল আপোনালোকক যদি চাউণ্ড লাগে তো এইবিলাক হৈছে এতিয়া বিভিন্ন বহুত এটা ডাঙৰ চাউণ্ড ছেট আছে আৰু দোকানৰ লগতে এইবিলাক চাউণ্ড লাইট লগতে এইবিলাক দোকানত এইবিলাক মানে মোবাইল যিকোনো ইলেক্ট্ৰিক বস্তু ভাল কৰে আৰু লগতে এইবিলাক মাল্টি টেলেণ্টেড কিন্তু আমি আছোঁ হালৰো নাই ফালৰো নাই এনেকৈ ভিডিঅ' বনাই কৰি ঘূৰি ফুৰি আছোঁ যদি আপুনি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ' আহি থকা প্ৰত্যেকটো ভিডিঅ' চাব পাৰে বন্ধুসকল আজিলৈ লৈছোঁ বিদায় ধন্যবাদ জয় হিন্দ